নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল হাষ্টিয়া নিউজলৈ। আজি আমি কথা পাতিম অসমীয়া ইউটিউব কমিউনিটিৰ লগত জড়িত কেইটামান ইণ্টাৰেষ্টিং খবৰৰ ওপৰত। এতিয়া কথা পাতিম প্ৰথম নিউজটোৰ বিষয়ে। যোৱাকালি শৰৎ গগৈয়ে তেওঁৰ ভস্ম গানটো ইউটিউব পেজৰ পৰা ডিলিট কৰি দিছিলে ডিউ টু ছম প্ৰব্লেমটো কি আছিল জনোৱা নাই যদিও তেখেতে এটা পোষ্ট আপলোড কৰিছিলে, যিটো মই আগৰটো ভিডিঅ'ত আপোনালোকক উল্লেখ কৰিছিলোঁ। আজি সেই ভস্ম গানটো তেওঁৰ চেনেলত আকৌ আপলোড কৰিছে, গতিকে তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ গানটো আকৌ আপলোড কৰাৰ বাবে। সেই গানটো বহুত অনুৰাগীয়ে পচন্দ কৰিছিলে, এটা ভাল ৰেছপন্স পাইছিলে। আগৰ ভিডিঅ'টোত যেনেকৈ ছাপোৰ্ট কৰিছিলে এই ভিডিঅ'টো ছাপোৰ্ট কৰক, তেওঁক উৎসাহ জনাওক। এতিয়া কথা পাতি পিছৰটো খবৰৰ বিষয়ে। আমাৰ সকলোৰে প্ৰিয় ৰোষ্টাৰ দি ইণ্ডিয়ান বয় আহি গ'ল। তেখেতে 2 বছৰ ধৰি ভিডিঅ' আপলোড কৰা নাছিলে, ৰোষ্টিং কৰা নাছিলে, কিন্তু যোৱা 3 দিন আগত তেখেতে এটা নতুন ভিডিঅ'ত ৰোষ্টিং কৰিছে। তেখেতৰ এই আৰম্ভণি ৰোষ্টিং চাই বহুত ভাল লাগিল। এটা নতুন ষ্টাইলত ৰোষ্টিং কৰিছে। তেখেতে কি কাৰণত ৰোষ্টিঙৰ পৰা আঁতৰত আছিল জনোৱা নাই যদিও তেওঁ এতিয়া মাজে মাজে ভিডিঅ' দি থাকিব বুলি উল্লেখ কৰিছে, গতিকে তেওঁৰ নতুন ভিডিঅ'লৈ আমাৰ অপেক্ষা থাকিব। আজিলৈ ইমানে, ধন্যবাদ। যদিহে আপোনালোকে অসমীয়া ইউটিউব কমিউনিটিৰ লগত জড়িত ইণ্টাৰেষ্টিং নিউজ পাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক। যদিহে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। জয় আই অসম। Today Carryminati complete 20 million subscribers on YouTube. So many congratulations to Carryminati for completing 20 million subscribers on YouTube. Always keep smiling and please always making fun videos for us.